পৰিৱেশ বিজ্ঞানৰ টপ 300 কুৱেশ্যন সিৰিজৰ পঞ্চমটো খণ্ডৰ 15টা প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনবিধৰ জেনেটিক বৈচিত্ৰ্য ভাৰতত সৰ্বাধিক? বিকল্পসমূহ ক্ৰমে আম, গম, চাহপাত, সৰিয়হ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আম। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে খেতিত সাৰ যধে মধে ব্যৱহাৰ কৰিলে কি প্ৰদূষণ সৰ্বাধিক হয়? বিকল্পসমূহ ক্ৰমে জল প্ৰদূষণ, বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, অপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ জল প্ৰদূষণ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জেট প্লেনৰ পৰা ওলোৱা প্ৰদূষকবিধ হ'ল বিকল্পসমূহ ক্ৰমে ধোঁৱা, কুঁৱলী, স্মগ, এয়াৰছল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিকল্প ঘ এয়াৰছল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ প্ৰদূষকৰ জৈৱ অৱনমন ঘটে? বিকল্পসমূহ ক্ৰমে ঘৰুৱা আৱৰ্জনা, পাৰা যৌগ, DDT, এলুমিনিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘৰুৱা আৱৰ্জনা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোলাহলৰ স্তৰ কিমান ডেচিবেল অতিক্ৰম কৰিলে সহ্য কৰিব নোৱাৰা হয়? 80 ডেচিবেল, 75 ডেচিবেল, 60 ডেচিবেল, 85 ডেচিবেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 80 ডেচিবেল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অম্ল বৰষুণৰ পানীৰ pH মান কিমানতকৈ বেছি হ'ব নালাগে? বিকল্পসমূহ ক্ৰমে 5.6, 7, 8.4, 6.1। ইয়াৰ শুদ্ধ উত্তৰ 5.6। ইয়াৰ পিছৰ প্ৰশ্ন খোৱা পানী প্ৰদূষণমুক্ত কৰিবলৈ তলৰ কোনবিধ পদাৰ্থ ব্যৱহাৰ কৰা নহয়? বিকল্পসমূহ ক্ৰমে ফেনাইল, অজন, ক্লৰিন, ফ্লৰামিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফেনাইল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰদূষণৰ প্ৰথম প্ৰভাৱ ক'ত দেখা যায়? বিকল্পসমূহ ক্ৰমে অণুজীৱ, খাদ্য শস্য, উদ্ভিদ, তৃণভোজী প্ৰাণী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অণুজীৱ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিহৰ মিশ্ৰণত স্মগ উৎপন্ন হয়? অপশ্যনসমূহ বায়ু আৰু নিয়ৰ, ধোঁৱা আৰু বালি, ধোঁৱা আৰু কুঁৱলী, জুই আৰু পানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধোঁৱা আৰু কুঁৱলী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিয়ত সিদ্ধান্ত মৰ্মে বৃহৎ দেশবোৰে কিমান চনৰ ভিতৰত সেউজগৃহ গেছৰ পৰিমাণ কমোৱা উচিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিকল্প খ 2012। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ গেছৰ মাত্ৰা অধিক হোৱা বাবে গ্ল'বেল ৱাৰ্মিং হ'ব ধৰিছে? বিকল্পসমূহ ক্ৰমে কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড, ছালফাৰ ডাই অক্সাইড, মিথেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক কাৰ্বন ডাই অক্সাইড। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটোৰ সংৰক্ষণৰ বাবে চিপকো আন্দোলন কৰা হৈছিল? বিকল্পসমূহ অৰণ্য, জলাহ অঞ্চল, পোহনীয়া জীৱ জন্তু, ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰণ্য। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অজন গেছৰ তৰপটো পাতল কৰাত কি গেছৰ প্ৰভাৱ আটাইতকৈ বেছি? বিকল্পসমূহ ক্ৰমে SO2, CO2, CFC, CH4। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব CFC। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ অজৈৱিক উপাদান? বিকল্পসমূহ বেক্টেৰিয়া, ভেঁকুৰ, পানী, শেলাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিকল্প গ পানী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰকৃতিত চাফাই কৰা কাম কোনে কৰে? বিকল্পসমূহ ক্ৰমে উৎপাদক, উপভোক্তা, জামাদাৰ, পচনকাৰী আৰু মৃতভোজী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিকল্প পচনকাৰী আৰু মৃতভোজী। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে মোৰ পিছৰ খণ্ডৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবৰ বাবে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটোক প্ৰেছ কৰিবলৈ নাপাহৰিব।